নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমে মই মোৰ ইউটিউব চেনেল ৰুনু বৰুৱা নিউ অল্ড নেগেৰা বাদন চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই বৰ্তমান ভালে আছোঁ। মই আজি আপোনালোকক এটা বিশেষ কথা জনাবৰ বাবে ভিডিঅ'টো লৈ আহিছোঁ যে আজি মোৰ এই ইউটিউব চেনেলটি আপোনালোকৰ মৰম ভাল পোৱা আশীৰ্বাদৰ বিনিময়ত আজি মোৰ এই চেনেলটিয়ে 1K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'বলৈ সক্ষম হৈছে। সেয়েহে মই আজি এটি নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহিব বিচাৰিছোঁ। আজি এই ভিডিঅ'টিত থাকিব মই প্ৰথমে মোৰ চেনেলত যিকেইটা শ্বেয়াৰ আপলোড দিছিলোঁ, যিকেইটা শ্বেয়াৰৰ জৰিয়তে আজি মই 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ সক্ষম হৈছোঁ, সেই শ্বেয়াৰকেইটি মই পুনৰবাৰ আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। গতিকেলৈ আপোনালোকে মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাওক। আগৰ পৰা আপোনালোকে যেনেধৰণে মোক মৰম ভাল পোৱা দি আহিছে, ভৱিষ্যতেও আশা কৰোঁ আপোনালোকে মোক তেনেধৰণেই মৰম ভাল পোৱা দি যাব। আৰু এইখিনিতে আৰু এটা কথা কওঁ যে মই মোৰ ভিডিঅ'ত এটি এয়াৰটেল নাম্বাৰ, মোৰ এই নাম্বাৰ মই চেনেলত দিয়া হৈছে। আপোনালোকে যিসকলে মোৰ নাম্বাৰ বিচাৰি আছিলে, কমেণ্ট কৰি মোক নাম্বাৰ খুজি আছিলে, মোৰ পৰা কিবা জানিব বিচাৰি আছিলে, তেখেতসকলৰ সুবিধাৰ্থে মই নম্বৰটি দিছোঁ। তেখেতসকলে কল কৰি মোক সুধিব পাৰে, কিবা জানিব লগা থাকিলে মই নিশ্চয় আপোনালোকক জনাম। আৰু যদি কিবা মোৰ পৰা শিকিব বিচাৰে মই নিশ্চয় শিকাম। গতিকে আপোনালোকে মোৰ নাম্বাৰটি নোট কৰি ল'ব। মই এই ভিডিঅ'টিতো মই স্ক্ৰীণত আপোনালোকক এই নম্বৰটি দি দিম, আপোনালোকে লিখি ল'ব নম্বৰটি। এতিয়া মই আপোনালোকৰ আগত বজাই দেখাম মই যোনখিনি মোৰ এতিয়ালৈকে মোৰ চেনেলত যিখিনি শ্বেয়াৰ মই আপলোড দিছোঁ, সেই শ্বেয়াৰকেইটি মই একাধিকক্ৰমে আপোনালোকৰ আগত বজাই দেখাম। ঘেন থানি তাকো ঘেনি তাকটো কৰোটো তাকো ঘেনি তো। এইটো এটা শ্বেয়াৰ মই আপলোড দিছোঁ, আকৌ দেখাই দিছোঁ চাব। এইটো এটা আছিলে, এইটো শ্বেয়াৰ হৈছে বিলম্বিত লয়ত বজোৱা তিনি চাপৰি, অৰ্থাৎ তিনি চাপৰিত আপোনালোকে বজাব পাৰিব। ঘেন থানি তাকো ঘেনি তাকটো কৰোটো তাকো ঘেনি তো। এতিয়া এটা শ্বেয়াৰ দিছিলোঁ। আৰু এটা দিছিলোঁ ঘিন তাকো ধিন তিটিকিটি তো তাকো ধিন থাওঁ ৰ ধিন তাকো ধিন তিটিকিটি তো তাকো ধিন থাওঁ। এইটো দিছিলোঁ মই। এইটো মই দিছিলোঁ, আগৰ ভিডিঅ'ত দিয়া আছে, আপোনালোকে চাই ল'ব। মই আকৌ গোটেইকেইটা আজি যিহেতু মোৰ 1K সম্পূৰ্ণ হৈছে, সেইবাবে মই যিকেইটা শ্বেয়াৰৰ জৰিয়তে 1K ছাবস্ক্ৰাইবাৰ হ'বলৈ সক্ষম হৈছোঁ, সেয়েহে মই গোটেই শ্বেয়াৰকেইটি পুনৰবাৰ আপোনালোকৰ আগত ৰিপিট কৰিছোঁ। এইটো শ্বেয়াৰ মই দিয়া আছে টাকি ঘেনা ঘেন টাকি ঘেনি তাক। এনেকৈ বজাবও পাৰে আৰু ইভাগে বজাব পাৰে। আৰু এটা মই দেখাই দিছোঁ। এইটো শ্বেয়াৰ মই দিছোঁ, আপলোড দিয়া আছে। পুনৰবাৰ মই ৰিপিট কৰিছোঁ আপোনালোকৰ আগত। টাক ঘেন ঘেন। এতিয়া এটি শ্বেয়াৰ আছিলে। তাৰপিছত মই দিছিলোঁ টাকি ঘেন টাকি ঘেনা ঘেন। তাৰপিছত বিলম্বিত লয়ৰ 4 মাত্ৰাৰ আৰু এটি বোল মই দিছিলোঁ। তিলো টাকো ঘেন তিতো টাকো গুডু ঘেন। চাব দেই, তিলো তিলো তালিত আহে, তিলো তিলো টাকো ঘেন তিতো টাকো ঘেন, তিলো টাকো ঘেন তিতো টাকো ঘেন, তিলো টাকো ঘেন তিতো টাকো ঘেন। তাৰপিছত বিলম্বিত লয়ৰ 4 মাত্ৰাৰ আৰু এটি বোল দিয়া আছে। খিত ঘেনি তাকো ঘেনি তো টাক।
স্বৰ 4 মাত্ৰাৰ এটি বোল মই আগত দিয়া আছে পুনৰবাৰ ৰিপিট কৰিছোঁ ঘেন ঘেনি তাকো ঘেনি ঘেন টাক টাক এইটো মই মধ্যলয়ত আপোনালোকে বজাব পাৰিব মই বজাই দেখাই দিছোঁ চাব মধ্যলয়ত আপোনালোকে বজাব পাৰিব 4 মাত্ৰাৰ বোল আৰু এটি বোল দিয়া আছে ঘেন ঘেন ঘেনি টাক ঘেন ঘেনি ঘেন টাকো ঘেন ঘেন ঘেনি টাক ঘেন ঘেনি ঘেন টাকো সেইটো মই বজাই দেখাইছোঁ চাব যেহেতুকে আজি মোৰ 1K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈছে সেইবাবে মই নতুন চেও আপোনালোকৰ আগত দাঙি নধৰি মই প্ৰথমে যোনকেইটা চেও দিছিলোঁ সেই চেওকেইটিকে পুনৰাবৃত্তি কৰিছোঁ যাতে আপোনালোকে মোক পাহৰি নাযায় নহয় জানো গতিকে আজি ভিডিঅ'টি মোৰ ইমানেই আছিলে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে মোৰ ভক্তি ভৰা সেৱা নিবেদিছোঁ